পৃথিৱীৰ আটাইতকৈ শেষৰ দেশখনৰ নাম জানেনে বাৰু? পৃথিৱীৰ শেষৰখন দেশ নৰৱে কোৱা হয়। কিয় কোৱা হয় ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব। এই দেশখনতে পৃথিৱীৰ শেষৰটো ৰাস্তা আছে। এই ৰাস্তাটোক ৰোড টু হেভেন বুলি কোৱা হয়। আমি সকলোৱে জানো পৃথিৱী গোল বুলি। এখনৰ পিছত এখন দেশ অট'মেটিক আহি থাকিব, কিন্তু তথাপিতো শেষৰখন দেশ বুলি এইটো কাৰণে কোৱা হয় যে স্থলভূমি আৰু নাই এইখন দেশৰ পিছত, তাৰ পিছত বৃহৎ জলৰাশিয়ে ভৰপূৰ। আজি জানো বলক এই দেশখনৰ বিষয়ে কিছু কথা। পৃথিৱীৰ শেষৰখন দেশ নৰৱেক কোৱা হয়। এই দেশখন ভগৱানে এনেদৰে সৃষ্টি কৰিছে, ইয়াত 6 মাহ দিন আৰু 6 মাহ ৰাতি একেৰাহে হৈ থাকে। এই দেশখনত 6 মাহ দিন হোৱাৰ পিছত যেতিয়া সূৰ্য অস্ত যায়, তেতিয়া সেই দৃশ্য চাবলৈ হলিউডৰ চিনেমাৰ লেখীয়া লাগে। সেই দৃশ্য চাবলৈ বহুত দেশ বিদেশৰ পৰা পৰ্যটক আহে। সূৰ্য অস্ত যোৱাৰ পিছত সেই 6 মাহ ৰাতি হৈ থাকে। এই 6 মাহ বৰফ পৰে আৰু গোটেই বৰফেৰে আবৃত হৈ থাকে। যোন 6 মাহ দিন হৈ থাকে, এই 6 মাহ অলৌকিক ঘটনা ঘটাৰ দৰে। সেই 6 মাহত মাত্ৰ 40 মিনিট সময়ৰ বাবে সূৰ্য অস্ত যায়। সেইটো সময়ত সূৰ্য 12:43 অস্ত যায় আৰু 1:30 সূৰ্য উদয় হয়। সেয়েহে এই দেশখনক মিডনাইট বুলিও কোৱা হয়। এই দেশখনত গৰম দিনত ইয়াৰ তাপমাত্ৰা 15 পৰা 20 ডিগ্ৰী চেলচিয়াছ হয় আৰু ঠাণ্ডা দিনত ইয়াৰ তাপমাত্ৰা -18 ডিগ্ৰী পৰ্যন্ত হয়। এই ৰাস্তাটোক পৃথিৱীৰ শেষৰটো ৰাস্তা বুলি কয়। ইয়াক ৰোড টু হেভেন বুলি জনাজাত। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।